নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি দৌল উপলক্ষে আমাৰ অঞ্চলত প্ৰচলিত সুঁৱৰি উৎসৱ। এই উৎসৱ উপলক্ষে আমি যৌজা কৰিছোঁ ভকতক আদৰিবলৈ, গোসাঁই সেৱা কৰিবলৈ। গতিকে ভকতসকল আহিছে আৰু গোসাঁই ঘূৰাব। গতিকে পদূলিয়ে পদূলিয়ে গোসাঁই ৰখাই গোসাঁইৰ সেৱা গ্ৰহণ কৰিম, ভকতৰ ভৰিৰ ধূলি শিৰে তুলি ল'ম। এয়া আমাৰ পদূলিত গোসাঁই আনিছে। আমিও ভকতক ভৰি ধুৱাই সেৱা জনাই এনেদৰে গৃহলৈ গোসাঁই আদৰিছোঁ। এই দিনটো আমাৰ বাবে এটা বিশেষ দিন, কিয়নো আজি দৌল উৎসৱৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানটো আমাৰ বাবে এইবাবে বিশেষ যে আজিৰ পৰা আকৌ এবছৰৰ মূৰতহে এনেকুৱা এটা দিন পাম। গতিকে আজি দৌল মন্দিৰৰ প্ৰাংগণ উকা হৈ থাকিব। সম্পূৰ্ণ 5 দিন মানুহেৰে ভৰপূৰ হৈ আছিল। আজি চাৰিওফালে খালী খালী লাগিব। এনেদৰে আদৰি আনি আমি চোতালত গোসাঁইৰ সেৱা ল'লোঁ, লগতে সমূহ ৰাইজৰ আশীৰ্বাদ ল'লোঁ। বছৰটোৰ বাবে সকলোৰে যাতে মংগল হয়, সকলোৱে যাতে সুখ শান্তিৰে দিন কটাব পাৰে আৰু এটা নতুন বছৰত ভগৱানক এনেদৰে উলহ মালহেৰে আদৰিবলৈ সদায় যেন প্ৰস্তুত হৈ থাকিব পাৰে, সেই আশা কৰিয়ে আমি ভগৱানৰ ওচৰত সেৱাভাগ আগবঢ়ালোঁ। এইফালে ল'ৰাহঁতে হোলী গীত গাইছে, চাওচোন। বৃন্দাবনাজি উদুলি মুদুলি উদুলি মুদুলি এৰি মথুৰা পুৰী আহিব বনমালী।